আমি মৰ্নিং ওলালো। আমি গাড়ী লোড দি আছো। এইফালে জুন্দা বৰষুণ, এইফালে বৰষুণ দি আছে। বৰষুণত জাপি লৈ আমি কাম কৰিবলগীয়া হৈছে। বৰষুণটো এৰিলে ভাল হ'ব আৰু। এয়া আমাৰ গাড়ী লোড হৈ আছে। এইফালে আমাৰ ড্ৰাইভাৰ আৰু এজন আহি আছে। আমি বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে আমি গছপুলি বৃক্ষৰোপণ কৰিব আহিছো। আমি ফাৰ্ষ্ট পুলি কৃষ্ণচূড়া লগাম। এইডাল হৈছে কৃষ্ণচূড়া। আমাৰ শুভ উদ্ধত বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে কিবা চমু মন্তব্য এটা দি দিলে আমি নথৈ আনন্দিত হ'ম। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। আমি সকলোৱে গছ পুলি ৰোপণ কৰিব ওলাইছোঁ, গাঁৱৰ ল'ৰাবোৰে। তো আমি গছ পুলি ৰোপণ কৰিম আজি যিমান পাৰোঁ, যিমান আৰু ৰুলেই নহ'ব, আমি বচাব চেষ্টা কৰিব লাগিব। প্ৰটেকশ্যনটো মেইন, ৰুলে নহয়, প্ৰটেকশ্যনটো ইম্পৰ্টেণ্ট। আৰু লগতে 2025 চনত ভৱিষ্যতে টেম্পাৰেচাৰটো বহাৰ সম্ভাৱনা আছে 40 ডিগ্ৰী। তো আমি সেই বস্তুটো যাতে ভৱিষ্যতে কোনো বিপদত নপৰোঁ, তাৰ কাৰণে আমি এই প্ৰচেষ্টা লৈছোঁ যাতে টেম্পাৰেচাৰটো কমিব পাৰোঁ। আমি সৰু গাঁও হিচাপে সৰু এটা প্ৰচেষ্টা, আৰু বেছি ডাঙৰ প্ৰচেষ্টা কৰা নাই। আমি ভাবোঁ যাতে অলপ হ'লেও টেম্পাৰেচাৰটো কমাব পাৰিম। আমি মানে কিছু এটা চেষ্টাটো কৰিব পাৰিম, 0.1টো কমাব পাৰিম। সেনেকুৱা উদাহৰণ এটা দিছোঁ, কিবা এটা কমা, সেইটোৱে প্ৰচেষ্টা। বিকাশ কিবা অলপ কৈ দিবা তুমি। এই আগতে কৈ যোৱা ব্যক্তিজনৰ নিচিনাই ক'ম ময়ো। বিশ্বৰ লগতে সকলোৱে যিহেতু হয় নে নহয়, আমিও এখন বিশ্বৰে নাগৰিক হয় নে নহয়, সেইটো কাৰণে আমিও এডাল গছ পুলি ৰুবৰ কাৰণে প্ৰচেষ্টা লৈছোঁ হাতত। এতিয়া বৰষুণটোৰ কাৰণে অলপ দিনটো অলপ বেয়া হৈ গ'ল, কিন্তু উপায় নাই, কি কৰিবি, প্ৰচেষ্টা আমি এতিয়া ৰৈ থাকিব নোৱাৰো। গতিকে কামটো হাতত লৈছোঁ, কি হয় ফলটো পাওঁ নে নাপাওঁ সেইটো পিছত অনাগত টাইমত। ফলটোতো এনেও ৰেডিমেড বস্তু নহয়, ফলটো কেইদিনমান ধৈৰ্য কৰিব লাগিব। আমি আজি কৰ্ম কৰিলে নিশ্চয় আমি ফলটো এদিনত পাম। সকলোৱে গছপুলি ৰুওক আৰু ধৰিত্ৰী আইক সুৰক্ষিত কৰি ৰাখক, আৰু আমি নিজেও বাচো। সেইটো কাৰণে আহক চবেও মিলিজুলি আমি গছপুলি ৰোপণ কৰোঁ, আৰু আপোনালোকেও ৰোপণ কৰিব। এইজন হৈছে আমাৰ অৰণ্য মানৱ, দি ফৰেষ্টমেন অফ বাম্পৰ ভিলেজ। হ'ব এয়া গোবৰ সাৰ, আমি গোবৰ সাৰ দি ৰুইছোঁ। এইডাল হৈছে ৰেঞ্জুৰি গছ। ধুনীয়া জোপোহা হয় আৰু সোনকালে ডাঙৰ হয়, সেইটো কাৰণে আমি ৰেঞ্জুৰিকে লগাই দিছোঁ। এইখিনিও অলপ আছে, চব পকি পকি নিদিম। 2 বছৰ পুৰা প্ৰটেকশ্যন দি ৰাখি দিব পাৰিলে হৈ গ'ল।
এইডাল হৈছে ফাইকাছ। এটা লগাৰ পিছত চাহ দিবই আমাক, চাহ দিব, অক্সিজেন দিব। ফাইকাছ এই আমাৰ লাই ফুল লৈ আহিছে, আমাৰ গছপুলি ৰুব। এইডাল হৈছে ৰেণ্ট্ৰি। খাৰ ইয়াতে একেলগে দুডাল ৰোৱা কাৰণ হ'ল আমি এটা প্ৰটেকশ্যনত দুডাল গছ দিয়াম। হয়তো সিডাল নাবাচিব পাৰে, সেইটো কাৰণে মানে আমি একেলগে দুডাল ৰুম। আৰু ইয়াত হৈছে গোবৰ সাৰ দি দিলোঁ আমি। একেলগে দিলে যাম। এটা প্ৰটেকশ্যনত হৈ যাব মানে। ঠিক আছে, ভাল হ'ব চেহাতে। এইডাল মই ৰুলো কৃষ্ণচূড়া। ধুনীয়া ফুল ফুলে মাৰ্চ এপ্ৰিলত। দেখাতো ভাল, দেখাত শুৱনি আৰু চাহও দিয়ে, ধুনীয়া চাহ দিয়ে। সেইটো কাৰণে আমি ফুল থকা চাহ দিয়া গছপুলি তেনেকুৱা জাতৰে লগাইছো। পথালি কৰ ভিডিঅ'টো, পথালি দিলে ভাল। এই আমাৰ কৃষ্ণচূড়া, এইখন হ'ব আমাৰ কৃষ্ণচূড়াৰ দেশ। হ'ব দে। এই আমাৰ শ্ৰৱণো আহি পেলাই ৰৈ আছে, মই দেখাই নাছিলো। সি বহুত আগতে আহি পালে, মই ভাবিছিলো শ্ৰৱণে অহা নাই নেকি। সি আহি পেলাই কাম কৰি আছে, কিন্তু কেমেৰাত বন্দী হোৱা নাছিলে শ্ৰৱণে এতিয়া ৰুব। এই এজাৰো ৰুব শ্ৰৱণে। এয়া আমাৰ আৰু এজন মানুহ আহি আছে, এই হৈছে সঞ্জয়। সিও গছপুলি ৰুব আহিছে। সিফালে দিলে। এয়া হৈছে আমাৰ গুৰুজী ভাগ্যদা। তেখেতে আমাৰ ঘিৰি ৰুব। এই কৃষ্ণচূড়া। ভাগ্যদা অলপ কিবা কৈ দিওঁ। আচলতে কি ক'ম, মইতো একো নাজানোৱে। আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ ল'ৰাকেইজনে যিটো কাম হাতত লৈছে, এইটো খুবেই প্ৰশংসনীয়। আৰু আগলৈকে এনেকুৱাই তেওঁলোকে আগবাঢ়ি যাব বুলি মোৰ আশা, বিশ্বাস। আৰু আজি যিকেইডাল পুলি তেওঁলোকে ৰোপণ কৰিব, এই পুলিকেইডালৰ যাতে নিজৰ পৰিয়ালৰ সদস্য হিচাপে গণ্য কৰি যাতে তেওঁলোকে এই পুলিকেইডালিৰ যত্ন লয়, এয়ে মোৰ আশা। আৰু আজি বিশ্ব পৰিৱেশ দিৱসত সমূহ বিশ্ববাসীলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন। এয়া আহি আছে আমাৰ ভুচলিং মনজিত দেউৰী, এলবাৰ্ট মনজিত দেউৰী। এয়া হৈছে এলবাৰ্ট দেউৰী। ইমান অসমখন দিছে দে গছকেইডাল।
এইফালে আছে আমাৰ সঞ্জয়ো ৰুব এতিয়া গছপুলি আমাৰ ইয়াত ৰুব এতিয়া আমাৰ শ্ৰদ্ধেয় মিলেশ্বৰ দেউৰী সন্মানীয় মিলেশ্বৰ দেউৰী তিৱা পৰিষদৰ পাৰিষদ তেখেতে ৰুব বকুল ফুল এডাল বকুলৰ পুলি তেখেতে পৰিৱেশ দিৱসৰ উপলক্ষে কিছু মন্তব্য ক'লে আমি নথৈ আনন্দিত হ'ম শ্ৰদ্ধাৰ আমাৰ বামফৰ ডেকালৰসকল যিহেতু বিশ্ব পৰিৱেশ দিৱসত আমাৰ যিটো পৰিৱেশ যিটো আমাৰ বৰ্তমান অৱস্থাত যিটো বায়ু প্ৰদূষণ হৈ আছে আমাৰ বহুত ফেক্টৰীৰ পৰা আদি কৰি কল কাৰখানাবিলাক হৈ আছে তাৰ উপলক্ষে আমাৰ যিবোৰ বায়ু প্ৰদূষণ হৈছে এই প্ৰদূষণৰ ফলৰ আমি যি হেৰি পাবৰ কাৰণে তাৰ পৰা সকাহ পাবৰ কাৰণে আমি গছপুলি ৰুব লাগে সেয়েহে এই গছপুলি ৰোৱাৰ ক্ষেত্ৰত আমাৰ প্ৰত্যেক বছৰে 5 জুন তাৰিখে বৃক্ষৰোপণ কাৰ্যসূচী অল ইণ্ডিয়াতে কৰা হয় সেই উপলক্ষে আজি মই আপোনাৰ বামফৰ গাঁৱৰ সকলো ডেকা সবৰ লগত যিবিলাক তেওঁলোকে পদক্ষেপ লৈছে আজি যে বৃক্ষৰোপণ কাৰ্যসূচী এই বৃক্ষৰোপণ কাৰ্যসূচীত মই তেওঁলোকক মোৰ টিয়া সাহিত্য পৰিষদৰ 26 নং ডিমৰা সমষ্টিৰ পৰা মই তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আজি এই কাৰ্যসূচীত মই নিজেও এডাল বকুল ফুল ৰুম বুলি মই প্ৰতিশ্ৰুতি হৈছোঁ আৰু এনে পদক্ষেপ মই যাতে বছৰে বছৰে তেওঁলোকে আমাৰ যিটো বায়ু প্ৰদূষণ এই প্ৰদূষণৰ পৰা আমি সকাহ পাওঁ সেইকাৰণে মই তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এতিয়া মই বৃক্ষৰোপণ কৰিবলৈ ওলাইছোঁ ধন্যবাদ হাততালি দিৱস উপলক্ষে দুআষাৰ কিছু মন্তব্য দিব আজিৰ দিনত পৰিৱেশ দিৱসৰ তাৎপৰ্য বহুত গুৰুত্বপূৰ্ণ কাৰণ আজি চাৰিওফালে আমি মানুহবোৰেই বিশেষকৈ গছ গছনি কাটি ধ্বংস কৰিছোঁ পাহাৰে কওক গাঁৱতে কওক সকলোতে আজিকালি গছ ডাঙৰ গছ গছনি দেখিবলৈ নাপায় গতিকে পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বামফৰ গাঁৱৰ আজি ডেকা ল'ৰাবোৰে যুৱ সমাজে বৃক্ষৰোপণ কৰিছে তাৰ এই জেগাখিনি বহুত খালী হৈ আছে গছ গছনি নাই গতিকে বৃক্ষৰোপণ কৰিছে তেওঁলোকে বহুত ভাল কাম কৰিছে এইটো ভৱিষ্যতে যাতে আমিও উঠি অহা যুৱ প্ৰজন্মক এই গছপুলি ৰোপণ কাৰ্যসূচীৰ দ্বাৰা এটা আদৰ্শ সৃষ্টি কৰিব পাৰোঁ এইটো আমাৰ কাৰণে মানৱ জাতিৰ কাৰণে বহুত ভাল থেংক ইউ ধন্যবাদ আমাৰ মনোজ দাই পৰিৱেশ দিৱস উপলক্ষে দুআষাৰ কিছু মন্তব্য ক'ব সাৰুৱা মন্তব্য আজি 2021 চনৰ 5 জুন তাৰিখ আজি আমি গোটেই পৃথিৱীৰ সকলো ঠাইতে আজি পৰিৱেশ দিৱস হিচাপে পালন কৰে আজি আমাৰ গাঁৱৰ ডেকাবোৰেও সহযোগত আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বৃক্ষৰোপণ কৰিছে আৰু আমাৰ এনেকৈ সকলোৱে পৃথিৱীৰ সকলোৱে যদি এনেকৈ বৃক্ষৰোপণ কৰে তেনেহ'লে আমাৰ পৃথিৱীখন আকৌ প্ৰদূষণমুক্ত হ'ব সেইদৰে সকলোৱে যাতে বৃক্ষৰোপণ কৰে মই সামৰিলোঁ আৰু ধন্যবাদ থেংক ইউ মনোজ দা উপলক্ষে আমাৰ হেমন্ত দাই কিছু সাৰুৱা মন্তব্য কৰিব পোনপ্ৰথমে মই বামফৰ গাঁৱৰ সমূহ যুৱ বন্ধুসকলক ধন্যবাদ জনাইছোঁ আজি পৰিৱেশ দিৱস উপলক্ষে বামফৰ গাঁৱৰ যুৱ বন্ধুসকলৰ নেতৃত্বত যি গছপুলি ৰোপণৰ যি প্ৰচেষ্টা হাতত লৈছে সঁচাকেই প্ৰশংসনীয় সঁচাকেই প্ৰশংসা কৰিবলগীয়া যে প্ৰত্যেকজন যুৱকেই যদি এনেকুৱা ধৰণৰ প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকজন ব্যক্তিয়ে যদি এনেকুৱা ধৰণৰ চিন্তাধাৰা যদি ৰাখে তেতিয়াহ'লে সঁচাকেই আমাৰ পৰিৱেশটো সঁচাকেই ধুনীয়া হৈ থাকিব আৰু আজি এই পৰিৱেশ দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জনাই
বামফৰ গাঁৱৰ সকলো যুৱ বন্ধুসকলৰ সুস্বাস্থ্য ভৱিষ্যত উজ্জ্বল কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। থেংক ইউ, বহুত বহুত ধন্যবাদ। আমাৰ ৰজনীদাই পৰিৱেশ দিৱস উপলক্ষে কিছু সাৰুৱা মন্তব্য ক'ব। নমস্কাৰ। সমূহ অসমবাসীৰ মানে বিশ্ব পৰিৱেশ দিৱস শুভেচ্ছা থাকিল। লগতে আমাৰ ডিমৰীয়া বামফৰ গাঁৱৰ যুৱকখিনিয়ে যিখিনি পদক্ষেপ লৈছে খুবেই ভাল। আমাৰ এই বৃক্ষৰোপণ কাৰ্য কৰিছে, গতিকে সকলো ৰাইজকে মানে পৰিৱেশ দিৱসৰ উপলক্ষে এজোপাকে গছপুলি ৰোৱাৰ কাৰণে মানে কামনা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ, বহুত বহুত ধন্যবাদ। এয়া আমাৰ সঞ্জয় গেৰা উঠাই আছে। আমাৰ গছপুলি ৰুব আহি আছে বিক্ৰম বড়ো আৰু সীমান্ত বড়ো। সীমান্ত বড়ো অলৰেডি ৰুলে, সি 4-5ডাল ৰুলে। এয়া আমাৰ উঠলে চেৰেঙা বনাই আছে। এয়া আমাৰ বিক্ৰম বড়োৱে হাত দিছে আহি। বিক্ৰম বড়ো ইফালে অলপ চাই দিয়ে। এইফালে আমাৰ গোটেই ৰাস্তাত কাম চলি আছে, সকলোৱে কাম কৰি আছে, চবে হাতে কামে লাগি আছে। আগলৈ পিছত দি দিম আমি। চেৰেঙাবিলাক মেইন দায়িত্ব লৈছে আমাৰ উপল ৰংহাং আৰু জোন লালুং, আমাৰ জোনদা। এই আমাৰ সীমান্ত বড়োৱে কামি ফালি আছে। এই আমাৰ উৎপলে ধুনীয়াকৈ চেৰেঙা বনাই আছে। এক্সপাৰ্ট বয়। একো কামৰ মানুহ নহয় মানে, হা জোনদা? জোনদা কি একো কামৰ মানুহ নহয় নাকি? খালি এছ'চিয়েশ্যনে বনিব মানে? সেয়া 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 আৰু গৰুজি আছে। কিছুমান বহুত টান হৈছে নেকি চেৰেঙাটো, না ঢিলা হৈছে?
বঢ়িয়া হৈছে একদম বঢ়িয়া হৈছে আমাৰ বিক্ৰম বৰুৱাই ধুনীয়া কেৰেঙা বনাই আছে আৰু এইফালে আছে এছিষ্টেণ্টত শ্ৰৱণ লালুং বড়ো শ্ৰৱণ বড়ো সৰু প্ৰীতি ভোজ এটা হ'ব আৰু আমাৰ বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আৰু এটা কামি দিলে ধুনীয়া হৈ যাব নাই এতিয়া অলপ কাট লাগিছে গণ্ডগোলীয়া কমেণ্ট নিদিব যে গছ ৰুলে নহ'ব, পানী দিব লাগিব। আমি পানীৰ ব্যৱস্থা কৰিছোঁ, কাষত দং আছে, আমি সদায় ইয়াতে পানী দিয়াৰ ব্যৱস্থা কৰিছোঁ, লগতে সুৰক্ষাৰ ব্যৱস্থা আমি কৰিছোঁ। অ'কে, পিছত যাতে মূল যাতে কমেণ্ট নিদিয়ে। পৰিৱেশ দিৱস উপলক্ষে আমাৰ দেৱা ছাৰে কিছু মন্তব্য, সাৰুৱা মন্তব্য ক'ব। আজি পৰিৱেশ দিৱস উপলক্ষে আমি বামফৰ গাঁৱৰ যিমানবোৰ আমাৰ ডেকা চামৰ যিখিনি আমাৰ কি হয় যুৱক আছে, ল'ৰাবোৰ মিলি আমি কি হয় গছৰ পুলিবোৰ আমি নাৰ্চাৰীৰ পৰা বা ঘৰে ঘৰৰ পৰা আমি কালেক্ট কৰি আৰু বাবোৰ আমাৰ ঘৰৰ ঘৰৰ পৰা দান হিচাপে লৈ আমি এটা কি প্ৰচেষ্টা আমি ইয়াতে চেষ্টা চলাইছোঁ। আমি প্ৰচেষ্টা কি চলাইছোঁ যে আমি ইয়াতে গছপুলি ৰুইছোঁ আজি। অ'কে, তো আমি বিভিন্ন ধৰণৰ গছপুলি ইয়াতে লগাইছোঁ, যেনে কৃষ্ণচূড়া, নাহৰ, আগৰ, আজাৰ, এনেকুৱা ধৰণৰ বহু গছপুলি আমি ইয়াতে কি হয় আজি লগাইছোঁ। আমি পৰিৱেশ দিৱস বুলি নহয়,
আমি কি হয় আমাৰ যিটো পৰিৱেশ আমাক কি গ্ৰীনাৰী কৰি তুলিব লাগে আৰু যদি গ্ৰীনাৰী কৰি তুলিব লাগে আমাক কি হয় ইয়াতে গছৰ উৎপাদন যথেষ্ট আছে চ' সেইকাৰণে আমি কি হয় ইয়াতে গছ গছনি আমি লগাইছোঁ আমি কি চেষ্টা কৰিম এই গছ গছনিখিনি যাতে আমি ডাঙৰ দীঘল কৰিব পাৰোঁ ভালদৰে কি হয় ইয়াক পৰিপুষ্টি দিব পাৰোঁ নিউট্ৰিশ্যন লেভেলটো যাতে আমি বঢ়াব পাৰোঁ চ' আমি কি হয় এই যিটো সপোন আজি এই গছপুলি ৰোৱা সপোন বিগত কেইবা সপ্তাহৰ পৰা আমি কি হয় মনত বান্ধি ৰাখিছিলোঁ যে 5 তাৰিখৰ দিনা আমি কি হয় পামফৰৰ যিটো আমাৰ পথাৰৰ যিটো পথ আছে সেই পথত আমি গছপুলি লগাম তো সেই যিটো আমি মন বান্ধিছিলোঁ সেই উপলক্ষে আজি আমি কি হয় গোটেইবোৰ ডেকা যিখিনি যুৱক আছে সেইখিনিয়ে লগ লাগি আমি আজি গছপুলিটো ইয়াতে ৰোপণ কৰিছোঁ অ'কে চ' পৰিৱেশ দিৱসৰ শুভেচ্ছা আপোনালোকলৈ থাকিল আপোনালোকৰ ঘৰত কি হয় নহ'লেও এজোপাকৈ গছ ৰুব আৰু কি ভালদৰে পালন পোষণ কৰিব ধন্যবাদ থেংক ইউ হৈ গৈছে আমাৰ এই ডেকাসকলে লঘু আহাৰ এই আমাৰ ছাৰে ডিষ্ট্ৰিবিউট কৰি আছে লঘু আহাৰ এয়া বুট আছে আৰু ইফালে আছে কল্ড ড্ৰিংকছ ব্ৰেড তাৰপিছত বিস্কুট এয়া আমাৰ 2020 উৎপলে পাইছনে এতিয়াতো খোজ উৎপলে জুন্দা খোজনে কিবা কৈ আছিলা নেকি হা তই পাইছানে মনোজ চাই মোক কাহিহে দিছে দেখোন কাহি ধুনীয়া আমাৰ লঘু আহাৰ মিলা নাই মিলা না থৈ দিবি দি থাকিবি